किसी को सपना लगे तू, किसी को बहती हवा, किसी को बस बातों में। Hey guys, welcome back to my channel. More channel or oina ta video le apnalok swagatam. Actually বহুত দিনৰ মূৰত আমি তিনিজনী লগ হৈছিলোঁ, তিনিজনী ফ্ৰেণ্ড। তো ভাবিলোঁ অকণমানি ভিডিঅ' এটা আপোনালোকৰ কাৰণে আগবঢ়াওঁ। বাট জানেই ন, ফ্ৰেণ্ডছখিনি লগ হ'লে ইমান বেছি কথা পতা যায় যে ভিডিঅ' লোৱাত টাইম নহয়। তথাপিতো অকণমান আছিলে, সেইখিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আৰু ঠাইখিনি বহুত ধুনীয়া হয়। বাৰু অকণমান দেৰিকৈ মই দেখাই দিম। ভিডিঅ'টো ইমান বেছি দীঘল নহয়, গোটেইখিনি চাব দেই। কফি খাইছা? কফি নাই, তোমালোককো দিম, খাবা? অঁ খামতো। ইমান ধুনীয়া কফি বনাইছে আমাৰ পোৱালীকেইটা, উৎপতীয়া পোৱালীকেইটা। ইটোৱে ইটো ফ্ৰুটি কাঢ়ি খালে, চেছ কৰি দিলে আজি। তাই খাই আছিলে ন এইটো। আমাৰ দুজনী সুন্দৰী। হাই, কফি কেনেকুৱা টেষ্ট? বহুত ধুনীয়া টেষ্টি। বাচ্চা পাৰ্টি উঠাইছো হা, বাচ্চা পাৰ্টি উৎপাত বহুত। আমাৰ বাচ্চাও ডাঙৰ বাচ্চা। তো এতিয়া আমি দেখাম কেনেকুৱা ধুনীয়া হয় ৰেষ্টুৰেণ্টখন। চাই থাকিব এয়া ওপৰৰ পৰা, ভিউটো বহুত ধুনীয়া। তো গাইজ, এইখিনিয়ে আজিৰ কাৰণে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি নতুন হয়। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। টিল দেন বাই বাই, টেক কেয়াৰ এণ্ড থেংক ইউ ফৰ ৱাচিং।